লখিমপুৰৰ বোৱালগুৰিস্থিত স্বামী বিবেকানন্দ একাডেমীত শনিবাৰৰ পৰা আৰম্ভ হৈছে 3দিনীয়া গ্ৰীষ্মকালীন শিবিৰ। একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী বেচৰকাৰী খণ্ডৰ আন কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ কৰা হৈছে এই গ্ৰীষ্মকালীন শিবিৰ। কোভিড পৰিস্থিতিৰ সময়ত শিক্ষা লাভৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক কিছু সকাহ দিবৰ বাবে এই বৰ্ষৰ বিদ্যালয়খনত প্ৰথমবাৰৰ বাবে এই শিবিৰ আয়োজন কৰিছে একাডেমী কৰ্তৃপক্ষই। খেল-ধেমালিৰ মাজেৰে শিক্ষা শীৰ্ষক কাৰ্যসূচীৰে আয়োজিত গ্ৰীষ্মকালীন শিবিৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে নৃত্য, গীত, যোগ, ব্যায়াম আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে এই 3দিনীয়া গ্ৰীষ্মকালীন শিবিৰত। স্বামী বিবেকানন্দ একাডেমীৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ বিবেকানন্দ বিদ্যালয়ৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি স্বামী বিবেকানন্দ একাডেমী 2016 চনত প্ৰতিষ্ঠা হৈছিল। আমাৰ এই এটা পিছপৰা অঞ্চল বোৱালগুৰি বাইপাছৰ নিচেই কাষতেই 3 বছৰ স্কুল গতানুগতিক অৱস্থাত চলাৰ পাছত 2 বছৰ কৰোণা মহামাৰীৰ বাবে আমাৰ যিহেতু স্কুল বন্ধৰ নিচিনাই পৰিৱেশ হৈ গৈছিল, কিন্তু এই বছৰৰ পৰা যিহেতু মহামাৰী কৰোণা আমাৰ সমাজৰ পৰা নাইকিয়া হৈছে, আমি নতুন উদ্যমেৰে নতুন সাহসেৰে আমাৰ এই অঞ্চলটো কিদৰে আগুৱাই নিব পাৰি তাৰ বাবে আমি চেষ্টা কৰি গ্ৰীষ্মকালীন শিবিৰৰ নিচিনা এটা অনুষ্ঠান আমাৰ এই অঞ্চলত আমি পাতিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ দ্বাৰা খালি যে আমাৰ অকল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উপকৃত হৈছে তেনেকুৱা কোনো কথা নহয়। আমি আমাৰ অঞ্চলত থকা প্ৰত্যেকখন চৰকাৰী বিদ্যালয়কো আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। নিমন্ত্ৰণ কৰি আনি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সমূহীয়াকৈ সকলো ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে আমি কিছু আপোনাৰ কম্পিটিশ্যন আমাৰ ইয়াত পাতিছোঁ আৰু সকলোৱে ভাগ লৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটোৱে আমাৰ বিদ্যালয়ৰ লগতে আমাৰ এই সমূহ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব। ধন্যবাদ।